আসামিজ ফানমাস্তি চেনেলৰ ভিডিঅ'বিলাক যদি চাই থাকে বিশেষকৈ তেনেহ'লে চেনেলটো সোনকালে ছাবস্ক্ৰাইব কৰি যাওক আৰু কাষত যিটো বেল পাব সেই বেলটো বজাই দিব তেতিয়াহে আপোনালোকে নতুন নতুন ভিডিঅ' দিলে চাই থাকিব পাৰিব দিয়ক সোনকালে ছাবস্ক্ৰাইব কৰি দিয়ক Mai. Oh Mai. Ki কৈছে? দেখা নাই নি কোনা আছে তোৰ দৰে তুই ঘুমে থাকা নাই আই দেউতাৰে সুঙালি টা কাটি থৈ দিছি পিছে বনাগে যা পিছে নেকি দে যে মই পিছে কিটা পৰো বাকি তো হে জাপা পিছে তো খুলি না নাই বনাম যা যা আসলে গুন্ডাই নাই দে মই সুঙালি কিটা পুরি দাও যা দে কি কৰি আছা তোৰ কি চকু কি কুকুৰে মুছি নেকি হা কি কৰিছ দেখা নাই খেলা বনোৱা নাগে তো হা খেলা বনাম ৰ ইস্ত নেগলি খেলা হ'ব কে খেলা নহব খেলা ন হ'ব কৈ যাব খেলা বনবা হয় নেকি বাকি কিটা আছি এই বাকি কিটা ৰখি আছে হয় নেকি বাকি কিটা ৰখু দে আতে মোবাইলতে ব্যস্ত হৈ থাকে সদা সদায় ই থাকি কি হ'ল আমি কৰিলে হ'ব নেকি কাম হা আমি নকৰিলে কাম হ'ব হয় নেকি ৰ এই 2 মিনিট বসন 2 মিনিট বহ মই বুজি খাব পাম না নাই পাবি যা ৰাতি ই নাপলি হ'ব পাবি যা বাপৰ সাতকে মুছি আইও সাতকে দিছ খাব পাম খাবা পাবি টেনশন নাই মিকি আছে নে সব আছে পুৰা খাব পাম পুৰা পাবি বাকি যাও ৰ যাও ন ভেলা বনাবা ৰ যাবি ৰ তন্দাত মই যি মহিলা দিনত আইলো চাহ কাপো নখ এই চাহ যদি বল বনেছিয়া ও মাই ইমনে চাহ খাবি না খাম খাবি পিঠা খাবি খাম কেইখান খাবি দুখন খাম দুখন খাবি সেই মাখা খাই পেলাই ভকস ভকস পানী দেখবি হে ৰস কৈ দে ৰ ও মাই চান কৰ মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল অসমীয়াৰ মন প্ৰাণ ৰঙে কাম চাম কৰিব লাগে সোনকালে না কালি দেখোন উৰুকাই হ'ল না কালি উৰুকাই হ'ল সোনকালে কামটো কৰিব লাগে ও চিলিয়া কাম কৰি আছা তোমরা আই নাই বহুত দেৰি হলে আমাৰ মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল এই কাম কৰি আছা নাকি এই বাহিৰ কিটা আছো না বাগে আছো দে কথা এটা আছে নহয় কালি কে উৰুকা হ'ল কাৰ ঘৰত কি চুৰ কৰিব লাগব মাথাটো মাৰবে লাগব তই কৰ পৰা আনবি চুৰ কৰিব কও এ ৰমেশৰ ঘৰত দাল গাছ পৰিছে বোলে তাকে আনো নেকি মই ৰমেশৰ কুল যাব তাত মুস্তাফা বেঞ্চি খানছে হয় নেকি এই মখৰত থেৰ পৰা আনিম অলপ তই কৰ পৰা আনবি মই এটা হাছৰ কৰলৈ হা আনবি হ'ব দে একেলগে হা উমেশৰ লগত থাকে দিনেশতে তোৰ মাছ লৈ দিনেশতে পাই এই ৰাতিৰ ক'ত মাছ মাৰবে যাবি
ঠাণ্ডা হ'ব ঠাণ্ডা হ'ব হ'ব দে কিবা এটা বেৰাখান দাঙি লৈ আহিম আৰু অ বেৰা খৰি লাগব কিন্তু খৰি লাগব খৰি লাগব অলপ অ পাকাৰ এখন টুল আছে নহয় এখন লৈ মাটোৰ ওপৰত উৰুকা ভাল হ'ব লাগব ভাল হ'ব লাগব অ এটা কাম কৰো বুঝছ না একদম চুপচাপ দেই মই এন্ডো জুই বৈ আছে গম পাইছে না জুই বৈ থাকলি হেন্ডো সেই চিৰিটোৰ লগত মই কথা পাতিম কথা পাতি দেখলি তহঁতৰ ঘৰৰ ভিতৰত যায় গোটাই মাল উঠাই দিবি চুপ 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 একদম মনত থাক মই যাওঁ তহঁতৰ ভিতৰত সোমাই যাবি বুজিছ না তহঁতে থাক মই কথা পাতিম অ কি কৈছা বহি আছো বহি আছা হেৰি এই এম নাই নেকি ক'ত গেল লে গেছি হেৰিতে উমেশে তাতে নেকি অ এনে মৎস্যত খাব না আজি গুৰু কাট দিনা সেইগিলা আমাৰ নাখায় দে সেইগিলা নাখায় না সেইগিলা অভ্যাস নাই এই মাছ চাছ বনাম আৰু মাংস গাহৰি বনাম এইগিলা খাব আমাৰ এইগিলা নাখায় দে আমাক এইগিলা অভ্যাস নাই খাৱা বাকি জুইগুলো কিন্তু বৰ ধুনীয়া জুই উঠিছে নাই ভাল নাই মেন আৰু দুডালমান দিবি লাগছিল উৰুকাৰ জুই হিচাপে কিন্তু আৰু অলপ লাগছিল ন দবি হ'ব লাগে জুই দবদবে জুই হ'ব লাগছিল জুই ইমান ঠিক হোৱা নাই এনদেবা কিবা কৰিলা এই সেই নহয় সৰু দুডালমান অ গোটাই অ খানা খাবা লাগব অ বনাব লাগব চব বনাব লাগব দেচোন অ পিঠা চিঠা পৰা হ'ল কিন্তু পুৰা আছি পুৰা আছি না পিঠে লাৰু গোটাই বনাইছোঁ দে মই যাই থাকো দে কাম হৈ গেল যে যাওঁ দে ইউ গেল এতিয়া ঘৰটোত কিবা তো সোমোৱান পাইছি ৰ ঘৰত গদা কৈছিল মেকৰি সোমোৱাল নেকি হৈছি দে গোটাই নিলে মোৰ চব মিচি দেখা ভিচ্ছি মোৰ হাত গছবোৰত গোটাই নিলে হৈছি দে মোৰ গিদাস্ত চব শেষ গলে নিৰ্বংশ হাত চালা মোৰো হাতী হাত চালা হাত চাও কি নিলে হ'ব মোৰ গোটাই নিলে দেখা এতিয়া গোটাই নিলে চব আইসা আইসা এই তহঁতে মাল নিয়াৰ পৰা মোক দেখাই দিয়েই নাই গোটাই নিছে না এতিয়া এটা কাম কৰো শৰথেৰ বস্তিত যাওঁ শৰথেৰ বস্তিত যাই বাঁহৰ মূৰ গাছৰ মূৰ যত যি পাওঁ চব নিব লাগিব কুকা বাহু আছে হা জানা নেকি তই গোটাই চাপ্লাই খুৱাব লাগিব খালত বোলে খাব বান্ধে এই হাল খা নাপায় নাই যো 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 মনে 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 একদম চুপচাপ যো হেল্ল' গাইছ আমাৰ এই ভিডিঅ'টো বনাওঁতে বহুত অসুবিধাৰ সন্মুখীন হৈছে কাৰণ কিয় দিনতে যিহেতু শ্বুটিং কৰিছোঁ তো সেইকাৰণে কিছুমান টেকনিকেল কাম কৰিব লগা হৈছে আপোনালোকে যিবিলাক দেখা পালে যে ৰাতিৰ দৃশ্য এইবিলাক একচুৱেলি ৰাতিৰ দৃশ্য নহয় এইবিলাক দিনতে কৰা শ্বুটিং তো অকণমান টেকনিকেলি কাম কৰিলোঁ আৰু লগতে এই ক্ষেত্ৰত সহায় কৰিছে আমাৰ বিশ্বজিৎ কলিতা আৰু এওঁলোক মোৰ ভাইটি হয় গোটেইখিনি ভাইটিয়ে কাম কৰিলে তো খুব ভাল লাগিল বাকী আপোনালোকৰ কাৰ মানে এক্টিং চাই কিনে ভাল লাগিল আমাৰ কমেণ্ট বক্সত আপোনালোকে জনাই দিব আৰু আমাৰ চেনেলটো যদি আপুনি প্ৰথম চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট শ্বেয়াৰ আৰু আশীৰ্বাদ কৰিব মৰম দিব এনেকৈ যাতে আমি আগুৱাই যাই থাকোঁ তাৰ কামনা কৰিছোঁ আজিলৈ এইখিনিতে আমি এৰিছোঁ আৰু এগেইন ভোগালী বিহুৰ ওলগ জনাইছোঁ আৰু উৰুকাৰ দিনা হাঁহে মাছে মাংস গোটাই খাওঁ আৰু মোৰ ফালৰ পৰা ভোগালী বিহুৰ অসমবাসী ৰাইজক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ হয় আশা কৰোঁ সকলোৱে মাছ মাংসৰে মোটামুটি বিহুটো যাতে উদযাপন কৰে সেইটোৱে মোৰ আশা থাকিল প্ৰফুল্ল হৈ থাকক মানে পেট ফুল্ল হৈ থাকক তাৰে কামনা কৰিছোঁ তো থেংক ইউ ছ' মাছ জয় আই অসম চাই থাকিব আছামিজ ফান মাষ্টি হেল্ল' মাজনী কেনে
আছ তই ভাবনে কি মোৰ কথা কেনে আছো মই